নমস্কাৰ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটা স্কিন কেয়াৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক এটা কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো প্ৰথমতে লৈ লৈছোঁ এখন ৱাইপছখনে মুখখন ভালদৰে চাফা কৰি ল'ম কেঁচা গাখীৰ থাকিলে কেঁচা গাখীৰেও চাফা কৰিব পাৰে ভালদৰে ধুই ল'লেও হ'ব মই এখনে কৰি লৈছোঁ আজি স্কিন কেয়াৰটো একদম ঘৰত থকা বস্তুৱে কৰিব পাৰিব বেছি বস্তু নালাগে দুটা বস্তুৰে কৰিব পাৰিব এয়া লৈছোঁ মই কফি পেকেট এবাৰ ইউজ কৰিছিলোঁ 10 টকীয়া পেকেটটো যে আৰু এইটো লৈছোঁ এল'ভেৰা পতঞ্জলি জেল আৰু যদি ঘৰত থাকে ঘৰতো ইউজ কৰিব পাৰিব এপাত পাতল চামুচ লৈ লৈছোঁ চামুচখনে এচামুচ আৰু অকণমান দি দিম মানে ডাঙৰ চামুচ হ'লে 1 চামুচ হ'লে হ'ল আৰু মই এইখন চামুচেৰে 1 চামুচ আৰু অকণমান লৈ লৈছোঁ ইয়াতে দি দিম এল'ভেৰা জেলটো মোৰ লগাই শেষে হৈছেগে নাই হ'ব বাৰু এবাৰ হ'ব আৰু এবাৰ লগাব পাৰিম মই অকণমান লৈছোঁ বেছি নলগাব যদি বেছিকৈ লৈ আমাৰ হেৰিটো একদম পাতল হৈ যাব মিশ্ৰণখিনি পাতল হৈ যাব সেইকাৰণে কমকৈ ল'ব আৰু ভালদৰে মিলালে গোটেইখিনি মিলি যাব মোৰ চাবচোন ধুনীয়াকৈ মিলি যাব কফি আমাৰ স্কিনৰ কাৰণে ভালেই আৰু এম কেফেনৰ বস্তুখিনিও এনেকুৱা কফিয়ে গোটেইখিনি তৈয়াৰ কৰা হয় সেইকাৰণে আমি এনেকৈ ঘৰতে লগাব পাৰোঁ কফি এল'ভেৰা জেল দুইটাই আমাৰ স্কিনৰ কাৰণে বহুত ভাল এইখিনি চাওক কিমান ধুনীয়াকৈ মিলি গৈছে আৰু এতিয়া মই এইখন চামুচে ধুনীয়াকৈ লগাই ল'ম মই ডিঙিটো ভালদৰে লগাই লৈছোঁ আৰু য'ত খালী আছিলে লগোৱা হোৱা নাছিলে সেইখিনি মই হাতেৰে লগাই দিলোঁ এতিয়া মই শুকাবলৈ দিম এয়া চাওক ধুনীয়াকৈ মোৰ শুকাই গ'ল 15 মিনিটমান ৰখিলোঁ মই এনেকৈ লগাই পেলাই আৰু এটা ভালদৰে শুকাই গ'ল আৰু এতিয়া মই ধুই আহিলোঁ মুখখন চাওকচোন কিমান ধুনীয়া চফা লাগিছে দেখিছেনে মুখখন কিমান চফা লাগিছে দেখিছেনে আৰু একদম নিজৰে ইমান ভাল লাগিছে একদম মুখখন পাতল লাগিছে আৰু আশা কৰোঁ আপোনালোকে এইটো ভাল পাব আৰু বেছি বস্তু নালাগে ঘৰত থকা বস্তুৱে হয় মই ইউজ কৰিছোঁ পতঞ্জলি এল'ভেৰা জেলটো আৰু আপোনালোকে যদি সেইটো যদি ঘৰত আছে ফ্ৰেছ এল'ভেৰা সেইটোও ল'ব পাৰে কিন্তু মোৰ ঘৰতো লগালে খজুৱাই সেইকাৰণে মই এইটো পতঞ্জলি এল'ভেৰা জেলটো ইউজ কৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক এটা কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি কোনোবা নতুন ভিউৱাৰ যে চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব তেন্তে আজিলৈ বাই বাই